মই আমাৰ সহকৰ্মী লাচিত বৰদলৈয়ে যিটো শব্দ ব্যৱহাৰ কৰিছে জনপ্ৰিয়, আচলতে বিশ্বাস মই কোনো জনপ্ৰিয় শিল্পী নহয়, আচলতে শিল্পী হোৱাৰ যোগ্যতা মোৰ নাই, কিন্তু গান ভাল পাওঁ, কবিতা ভাল পাওঁ, নাটক ভাল পাওঁ, সেইবাবে হয়তো কিছুমানে শিল্পী বুলি ভাবে, কিন্তু শিল্পী হোৱা ইমান সহজ নহয়। শিল্পী হ'বৰ বাবে বহুটা জনম পাৰ কৰিব লাগিব। তো মই আমাৰ মাটিৰে শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা গীতেৰে মোৰ অনুষ্ঠান কৰিছোঁ। Oh